वेलकम बैक टू माई चैनल नेनाज ब्लॉग टू और एतिया रातिपुৱাৰ 6:30 বাজিছে আৰু আমি আছো মানে মই আছো বৰপেটা ৰোডত এতিয়া মই ৰাতিপুৱা সোনকালে উঠিছো আজি কাৰণ এঠাইত যাম ক'ত যাম আপোনালোকে দেখা পাব মই যাম মানসত বহুত ইচ্ছা আছিল যাব যোৱাবাৰো গৈছিলোঁ এবাৰো যাবৰ ইচ্ছা আছে কাৰণে যাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া আমি যাবলৈ ওলাইছো ৰাস্তাতে আছো আমি মাৰ কোৱাৰ্টাৰত আছিলো ৰাতি আৰু এতিয়া যাবলৈ ওলাইছো গাড়ী আহিছে আমি ৰাস্তাত ৰখি আছো জপিয়াই আছো আৰু এটা আহা নহয় মোৰ কেমেৰামেন ৰাজা আহিছে চা ৰাজা আৰু যা Raja. Oh my God. Raja. Good morning. তাত গৈ আমি কিবা খাব লাগিব সেইকাৰণে কিবা কানি বজাৰ কৰিব লৈছো চাউল তাৰপিছত আলু আৰু ইবা কানি আছে যাওক ইয়াত বজাৰ কৰি আছে আকৌ মানে ষ্টাৰ্ট কৰিছোঁ যোৱা আৰু অলপ গ'লে পাম গৈছোঁ আপোনালোকে মোৰ ভিডিঅ'টি সম্পূৰ্ণ চাব শেষলৈকে আমি আহি পালোঁ মেইন গেটটো পালোঁ আৰু এতিয়া আগৰ পৰা চাওঁ জিপচি পাওঁ নে নাপাওঁ বহুত লেট হ'ল নাপাব বাৰু পাব পাৰোঁ ট্ৰাই কৰিম জিপচিটো বেছি ভাল লাগে যোৱাবাৰ নহয় 3 বছৰমান হ'ল চাগে আহোঁতে জিপচিত আহিছিলোঁ বেছি ভাল লাগিছে চাওঁ কি হয় জিপচিৰ কাৰণে ৰখি আছোঁ নাপামেই চাগে আমি জিপচি নাপালোঁ এতিয়া নিজৰ গাড়ীখনতে গৈ আছো আৰু এইটো তাকে পিন্ধিছে কেনেকুৱা লাগিছে একদম ভাল লাগিছে তাত যাই কি কৰিম তাত যাই কি কৰিম আমি ফটো উঠিম ভাত খাম আৰু ভোক লাগিছে একেবাৰে থাকিব পৰা নাই মই ভোক লাগিছে মোৰ বিৰাটেই ভোক লাগিছে মোৰ যাই আৰু ভাত তাত খাব পাৰিলে হ'ব আৰু একো নালাগে আগতে এবাৰ আহিছোঁ চব দেখিছোঁৱে মই আৰু এবাৰ ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ আৰু এটা দুখৰ নিউজ মানে বেড নিউজ এটা এতিয়া দিওঁ আমি হাতীত উঠিবৰ কাৰণে আহিছিলোঁ কিন্তু আমি হাতীত উঠিব নোৱাৰিম কাৰণ হাতী যোৱাকালিতে বুকিং কৰিব লাগিছিল আৰু আমি যোৱাকালি বুকিং কৰা নাছিলোঁ আৰু আমি 2018ত আহিছিলোঁ আমি এপ্ৰিলৰ মাহত আহিছিলোঁ একেবাৰে মানুহ নাছিল আৰু আমাৰ বহুত ভাল লাগিছিল মই আচলতে পিকনিকত আহিলে কোনো মানুহ নহ'লে অকল মই হ'লে ভাল বেলেগ মানুহ হ'লে মই ভালেই নাপাওঁ তাৰপিছত সেইবাৰ ভাল লাগিছিল বহুত মানুহ লকডাউনৰ পিছত মানুহবিলাক ক'তো যাব নোৱাৰি ইয়াতে মাইকি পাবলৈ ক'ব তুমি আমি ভিতৰত আহি কি কৰিম যায় ৰখি আমি ঘূৰা হ'লোঁ এতিয়া আমি এই দেখোন ময়ূৰ দেখাম ময়ূৰ আছে ইয়াত ওচৰতে আৰু বহুত মানুহ আছে বাকী চব জিপচি মানে বুকিং কৰা আছে আমি পোৱা নাই এইটো চাওক ময়ূৰ গৈ আছে খোজকাঢ়ি এটা লাগিলে চব কৰিব এই ক'ত লুকাল আৰে ক'ত গ'ল এই লুকাই গ'ল বহুত মানুহ হৈছে এইবোৰ যাই আছে আমি ইয়াত ৰখি আছোঁ তাৰপিছত ইমান গাড়ী ইমান মানুহ
জিপচি পালো বহুত কষ্টৰ পিছত এতিয়া পিছফালে আছে দাদা বাইদেউ ক'ত থাকে ক'ত থাকে Thank you. Balik balik gitu kan. আহি যায় না তুমি কি জানা আমাৰ বিৰাটেই ভাল লাগিছে কিন্তু আপোনালোকে অহাৰ এদিন আগতে জিপচি বুক কৰিব লাগিব যিটো কাৰণ আমাৰ প্ৰব্লেম হৈছে আমি অলপ টাইম মানে নহয় 2-3 ঘণ্টা আমি ৰখিবই লগা হৈছে আৰু যদি হাতীটো উঠিব খোজে 2 দিন আগতে বুক কৰিব লাগিব তাৰপিছতে আপোনালোকে হাতীটো উঠিব পাৰিব আৰু জিপচি ল'ব পাৰিব আৰু যদি আপোনালোকে জিপচি ল'ব বিচাৰে দেন ভাল নালাগিব ঘূৰি এতিয়া আমাৰ বহুত ভাল লাগিছে আপোনালোকে চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টি আমি গৈ থকা ঠাইখিনিৰ নাম হ'ল বুঢ়াবুঢ়ী আৰু আপোনালোকক দেখুৱা দিয়া গৈছোঁ তাত আমি ভাত বনাব দিম ভাত বনোৱাৰ পিছত আপোনালোকক কি চাব চিকেন আছে আৰু চাউলখিনি সিজাম ভাত হৈ যাব আপোনালোকে চাই দিব আৰু তাৰপিছত আমি ফুৰিব যাম মানে ভাত বনাব দি আমি ফুৰিব যাম আগৰ পিনে বহুত গাড়ী stop. চাৰিওফালে জংঘল মাজতে এটা ৰাস্তা সেই ৰাস্তাটোৰ মাজেৰে আমি জীপত উঠি গৈ আহি পালোঁ বুঢ়াবুঢ়ী কেম্প ইয়াত আমি এতিয়া ভাত বনাব দিম এইটো ময়ূৰ ইয়াত ভাত বনোৱা বন্ধ কৰিছে এতিয়া নিউ বুঢ়াবুঢ়ী কেম্পত যাম আমি এইটোত নহয় আগতে ইয়াত আছিল মোৰ মনত আছে ইয়াত নহয় ইয়াত আছিল এই সেইটো এটা সৰু হাতী মুনু মুনু চানা চুমা হ'ব কি কিউট এসা মই তেতিয়া কৈছিলোঁ চাবা চব কি আছিল আমি যাই আছোঁ আৰে মোবাইলটো সেইটো আৰু এটা কেম্প ইয়াত ভাত বনাই দিব এইবোৰ আমাৰ বস্তুবোৰ লৈ যাইছোঁ তাৰপিছত ইয়াত থলোঁ নাই এইটো ওজন হৈছে থওঁ ইয়াত থলোঁ তাৰপিছত আমি ওপৰত যাম এই কি খাম মাৰিছে এইটো ৰাস্তা হাতটো একদম লেতেৰা লেতেৰা গৈছে নদীটো নদী কালি উঠিবা সৰু ফাল্টু নকৰবা নামা দেখাম তোমাক সৰু পৰি যাবা পিছালে মাতি আনি দাম কেইটা দেখা নাই তো এদিকে রাহা পল্লী ফেলে ভাল হব পুরা জানে নাই ডেঙ্গাটো যে চাবা পল্লী একদম নাপাছা কিন্তু সঁচাই কৈছো
খাব লগা যাব আমাৰ নামা অঁ খাবৰ কাৰণে নাইছোঁ নামা দে নামা আৰে দেখাইছোঁ কিমান আৰু দেখাওঁ এটা গম নাপাইতো নীলা বুলি কেনে কৰা পাছৰ মছলা এই মাত্ৰ মোৰে গাত লাগিল হয় এইবাৰ হাতীৰে ইয়াতো ৰান্ধিম দিয়ে ইয়াত মানা আছে ত' ইয়াৰ পৰাও আমি যাওঁ ৰাতি ক'ৰবাত চ' ফাইনেলি আমি ইয়াত আহিলোঁ আৰু ইয়াত আমাক ভাত বনাই দিব সৰু বা কিবা কওক বহুত ভোক লাগিছে বলক ভিতৰলৈ যাওঁ মামা এইটো ল ক'ত মাছা থৈ দিয়া মা হাতী আহিছে আমি হাতী চাব যাই আছোঁ এই হাতীৰ খানা এইকেইটা হাতী যাই আছোঁ ৰঙা পৰি যাম ইন্দাল চিকলি চিকলি আছে না নধৰিবা বোলা একোতো নকৰে ন ওচৰত চোন বোলা হা এইখিনি গৈছে নাই আহি আছে অঁ বঢ়িয়া ধুনীয়া আমাক দেৰি কৰি যা আৰু তাই কেমেৰা আহি মৰি থাকিব মই আহি আছে হ'ব 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 পইচা পইচা এইকেইটা আহি আছে ধুনীয়া লাগিছে চাই চাচোন সদায় এইকেইটা চাওক মই নাযাওঁ মই লাগি দিম নাযাওঁৱে মই নাযাওঁ ভালো লাগে আমাৰ ভাতৰ যোগাৰ কৰি আছে কি বুবু আমি এই ধনিয়া চাফা কৰি আছোঁ ধনিয়া তুমি কি কৰি আছা বিলাহী কাটি আছোঁ মামা কি কৰি আছে কি কৰি আছে কি ৰান্ধি আছে গাহৰি বঢ়িয়া ডাঙৰ বা কি কৰি আছে এইটো কিহৰ বা অঁ মহৰ শিং আৰু এইটো মূৰটো মামাই বনাই আছে চিকেন আৰু এইফালে পূজা কি বনাইছে আকৌ দিয়া গাহৰি বইল কৰি আছে বইল কৰাৰ পিছত কি কৰিবা বইল কৰাৰ পিছত আঞ্জা বনাম কোনে বনাব কৈ দিয়া তুমি আৰু এইখিনি গোটেই মই খাম থাকোঁ নেকি তুমি ঘুমাই থাকা অ' মামা হাই বুলি কওক হাই এইটো মোৰ বৰপেটা ৰোডৰ মামা আমি মৰমতে চৌধুৰী মামা বুলি মাতোঁ এই দুটা খাই আছে ইমান হক ব্ৰেডে দিওঁ হা কোনে খাই আছে ব্ৰেডে দি ইয়াত বেলেগে খাব নোৱাৰে আমাৰ মা ফৰেষ্টত জব কৰে কাৰণে পাৰে আৰু সোমাই থাকা তুমি খাব পাৰিছোঁ আপোনাৰ আহিলে ইয়াত খাব নোৱাৰে বেকি নদীৰ ওচৰত খাব লাগিব এই দুটা কণী খাই আছে ভাত খাই আছে কি খাইছা এইটো চিকেন আৰু এইটো কি জানাই দেখোন নকওঁ দিয়া নক'বা
কেনেকুৱা হৈছে বহুত টেষ্টি হৈছে কোনে বনাইছে মই বাবা নহয় ধুনীয়া হৈছে হা অঁ ভাল হৈছে ন তো আমি মই ভাত খালোঁ আৰু এইবাৰ এইবোৰ ৰৈ গ'ল তাইৰ খাবই নোৱাৰিলে মই ধৰা খানা বেয়া নাই মই নোৱাৰো বুলি কৈছোৱে একো খোৱা দিয়া নাই গোটাই খাইছে মানে বেছিকৈ লৈছে মোক কৈছে যে অলপ বেছিকৈ দিয়া যাতে পাছত দেখাব পাৰোঁ যে মই বেছি খোৱা নাই খাওঁ কি হ'ল বেছিকৈ খাওঁ মই নিজৰ সাজু কি হ'ল Wait a minute. Who are you? ইছৰাম তাই বহুত কাম কৰিছে আজি কি ৰাম মই বহুত খালোঁ খাইতে উঠিব পৰা নাই উঠা অ' পেঞ্চন দাবি গৈছে এইবোৰ ৰৈ গ'ল তাই মোক কৈছে যে ভিডিঅ'টো অফ কৰ তাড়াতাড়ি খাওঁ মা তামোল তামোল ব'লক কুপু খাই বৈ যাব ওলাইছোঁ মানে ঘৰত নাযাওঁ আৰু বেলেগ ফালে যাম আৰু আপোনালোকক দেখুৱাব যাম মটনগুৰিত যাম আৰু বেকী নদীৰ ওচৰত যাম আপোনালোকে চাই থাকক এইটো হৰিণ দৌৰি যায় কম 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 কি খাই আছা এতিয়া আন্ধাৰে হ'ল এইবোৰ যাত্ৰী ঘৰলৈ গতি গ'ল কিন্তু আমি আকৌ আগৰ পিনে গৈ আছোঁ আৰু ৰাতি নেকি ৰাতি আছিল আৰু আমি বেকী নদী পাব হৈছোঁ এইবোৰ চাওক ইয়াৰ পৰা এতিয়া আমি মথনগুৰি আহিবলৈ তাৰপিছত আমি বেকী নদী পাম আৰু এইখিনি অলপমান মানে মানুহ জেগাতে আহিব ন এই চকুত ইয়াত মানুহে থাকে হাই হেল্ল' বেকি এতিয়া আন্ধাৰ হৈ গ'ল আমি একোৱে দেখা নাপাম আৰু নাই নাই ভিডিঅ' ৰ'বা পানীটো খুব ঠাণ্ডা হয় ইয়াৰে চাবা ইমান দেৰিকৈ আহিব লাগে ইমানো নাই হ'ব না আমি এতিয়া ঘৰত যাব ওলাইছোঁ আমাৰ ইয়াতেই গধূলি হৈ গ'ল ইয়াতে গধূলি গ'ল বাৰু ব'লক ঘৰত যাওঁ এনে অৱস্থা আমার বহুত মালা
এটা ভিতৰত মাৰি আছো টৰ্চ তোমাৰ পিছফালে চুলিকেইডাল চা আগৰ বগা কোৱা লাইট মাৰি আছে আৰু ৰাতি জীৱ জন্তুবোৰ দেখা পাওঁ আৰু এতিয়া এইবোৰ বগা হৈ গৈছে হাতী দেখিছো কিন্তু আপোনালোকক দেখাব নোৱাৰিলো বেয়া নাপাব হাতী নহয় বাঘ আৰু এটা বাঘ দেখিছোঁ ব্লেক আছিল ন ব্লেক পেন্থাৰ কিন্তু দেখুৱাব নোৱাৰিলো বন্দী কৰিব নোৱাৰিলো ক্ষমা কৰিব এনেকুৱা মানে ইয়াতে এনেকুৱা আৰু কেমেৰাৰ হঠাৎ আমি সুবিধাই নাপালো আৰু ফ্লাছ লাইট জ্বলালে সিহঁতে হয়তো আৰু ৰ'ব কোৱা আৰু গুচিও গৈছে চ' আমি এতিয়া যাই আছো আৰু কেনেকুৱা লাগিছে ভাল লাগিছে বেছি ক'ত বেছি ভাল লাগিছে তোমাৰ বেছি নদীৰ পাৰত তাতে খন্তে সময়ৰ কাৰণে গৈছিল কিন্তু তাই বহুত ভাল লাগিছে মোৰ কেনেকৈ ভাল লাগিছে কাৰণ সেইটো পিকচাৰটো কৰিছিল আৰু মোৰ শান্তি জংঘলৰ পৰা কুশলে আছে জংঘলৰ মাজত আমি এনেকৈ লাইটত মাৰি একো চিনি নাপাই ফালে মাৰা এই চাওক জংঘলৰ মাজতে আমি কুশলে আছো কুঁৱলী আৰু ধূলি কেৱল কুঁৱলী আৰু ধূলি কুঁৱলী আছে 20% ধূলি আছে 80% আপোনালোকে কেতিয়াবা আহিব খাই যাব বিনামূলীয়া ধূলি চেষ্টা কৰিব ৰাইজ এয়া চাওক আমি মেইন গেট পালোঁ বহুত দেৰি পিছত বহুত ঠাণ্ডাও লাগিছে এইখন আমাৰ গাড়ীখন থোৱা আছে এতিয়া ইয়াৰ পৰা আমি আমাৰ গাড়ীখন ল'ম এতিয়া আমি নামো এইবিলাক পিকনিক খাই এতিয়াহে আহিলে আৰু এইখন হ'ল চাহ বাগান যিখন দেখুওৱা নহ'ল বাৰু এই আন্ধাৰ হৈ গ'ল এতিয়া আমি ঘৰত গৈ আছোঁ ঘৰত মানে মাৰ ৰুমত কোৱাৰ্টাৰত আৰু বহুত ৰাতি হৈছে গাড়ীত গৈ আছোঁ ভালে চাওক আন্ধাৰ আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাব মোক কমেণ্টত বেয়া হ'লেও জনাব ভাল পালেও জনাব আৰু মানসত আহিব ফুৰিব বহুত ভাল লাগে আহি আৰু মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব বাই